নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দিব ওলাইছোঁ অসমীয়া কেইটামান জমনি কৌতুক। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। শিক্ষক আৰু ছাত্ৰ। আজি মই তোক কেইটামান প্ৰশ্ন সুধো, চাই লওঁ তই কিমান জানা হলি। কি ছাৰ, আপুনি প্ৰশ্ন সুধিব? ঠিক আছে, হ'ব বাৰু। প্ৰথম প্ৰশ্নটো হৈছে পানীত থকা কেইবিধমান জীৱৰ নাম কোৱা। ছাৰ, এইটো মই পাৰিম, কাৰণ এইটো বহুত সহজ। উত্তৰটো হৈছে ভেকুলী। ভেকুলীৰ মা, ভেকুলীৰ দেউতা, ভেকুলীৰ ককা, ভেকুলীৰ আইতা। ঐ গাধ, মই তোক কৈছিলোঁ পানীত থকা জীৱৰ নাম, তই যে গোটেই ভেকুলীৰ পৰিয়ালৰ নামহে কৈ দিলি। বাৰু এইবাৰ তই কচোন, কি চৰাই উৰিব নোৱাৰে? ছাৰ, মৰি থকা চৰাই উৰিব নোৱাৰে। বাৰু তই কচোন, তহঁতৰ ঘৰৰ পৰা পূব দিশে 5 মাইল দৌৰা, তেন্তে তই কি পাবি? ছাৰ, মোৰ মতে সাগৰে পাম। বাৰু তই কচোন, চলন্ত ৰেলগাড়ীৰ পৰা কেতিয়া জঁপিয়ালে কোনো ধৰণৰ ক্ষতিসাধন নহয়? ছাৰ, যেতিয়া হস্পিটেল নিচেই ওচৰত থাকে। মই ভাবিছিলোঁ তই একোৱে নৰা, পিছে মই ভাবিছিলোঁ তই বহুত পাৰা। তই বহুত পাৰায়ে। আজিৰ পৰা তোক আৰু মই টিউচন নলওঁ। তই বহুত পাৰা আহিছা। মা দেউতাক যাই কথাটো কবি। ককাক আৰু নাতিয়ে। বাৰু ৰাম, তই কচোন তোৰ গৰমৰ বন্ধ দিনকেইটা কেনেদৰে খেলালি? কি কম দাদা, গৰমৰ বন্ধৰ প্ৰথম দিনটোত বাইক চলোৱা শিকোঁতে বাকী কেইদিন হস্পিটেলতে গ'ল। ধৰা হ'ল তোমাৰ হাতত 100 টকা আছে আৰু তুমি 1 টকা খৰচ কৰিলা। এতিয়া তোমাৰ হাতত কিমান টকা থাকিব? পাৰা যদি কৈ দিয়াচোন। এইটোনো আকৌ কি প্ৰশ্ন সুধিলে? ইমান সহজ, উত্তৰটো হ'ব 2টা শূন্য। এইবাৰ আৰু এটা প্ৰশ্ন সুধো, তুমি ক'ব পাৰিবানে আমবোৰ কিয় মাটিলৈ সৰি পৰে? আমবোৰক খাবলৈ আকাশত কোনো লোক নথকা বাবে। বাৰু তুমি মোক ক'ব পাৰিবানে আজিকালি ছোৱালীবোৰ ল'ৰাতকৈ কিয় বেছিকৈ আগবাঢ়ি গৈছে? সেইটো একো ডাঙৰ কথা নহয়। ছোৱালীবোৰ আগবাঢ়ি থাকিলেহে ল'ৰাবোৰ পিছে যাব পাৰিব।